There's not much to do when all I ইমান দেৰি কৰিছা চাৰে ৰৈ আছে তোমাৰ দেখোন ৰং চাইকেলত কি ধুনীয়াকৈ লগাইছা কোনে লগাই দিছে দেউতাই লগাই দিছে কেনে হৈছে মজা বলা 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 আহোঁতে চলাবা আহোঁতে চলাম দিয়া এফএমতো কিবাবোৰে গান দি থাকে ফাঁচিও থাকে বাদ দি কিন্তু মিণ্টু আৰু ৰীতা নাহিলেই কি কৰি আছে আমাৰ এতিয়া বাহিৰলৈ বেচা মাৰি গৈছে ৰ'বা কলিং বেল দিব যাওক ছাৰ আহা 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 ছাৰ হয় ইয়াতে বহাচোন আজি ৰীতা কিয় নাহিল ছাৰ ৰীতাৰ হাগা হৈছে হাগা হৈছে নেকি হৈছে আজি তোমালোকক মই কেইটামান প্ৰশ্ন সুধিম আৰু বুজাইও দিম তোমালোকে মন দি শুনিবা দেই হ'ব ছাৰ তোমালোকে মাত খানিছানে মানিছো পাৰিলো হ'ব ছাৰ হ'ব ছাৰ প্ৰথমে ৰিংটুৱে কোৱাচোন এই যে 2020 চনটো গ'ল আৰু যে 2021 চনটো চলি আছে ইয়াৰ বিনিময়ত কিনো পৰিৱৰ্তন হৈছে ৰিংটু কোৱাচোন হয় ছাৰ ছাৰ মই কৈছোঁ ছাৰ আগতে আমাৰ মা দেউতাই আমাক কৈছিল যে স্কুললৈ যা স্কুললৈ যা স্কুললৈ যা কিন্তু আজিকালি ছাৰ মা দেউতাই কয় স্কুললৈ নাযাবি ছাৰ এইটো 1 নম্বৰ পৰিৱৰ্তন ছাৰ এই 2 নম্বৰ পৰিৱৰ্তনটো কৈছোঁ ছাৰ আগতে মই এই কৃষ্ণৰ দোকানত গৈ আড্ডা দিছিলোঁ কিন্তু আজিকালি কৰোণাৰ কাৰণে মই তাতে যাব নোৱাৰোঁ ছাৰ যিহে পুলিচে কোব দিয়ে টপিলা গৰম উঠি যায় আমাৰ ছাৰ এইটো 2 নম্বৰ পৰিৱৰ্তন হ'ব এইবাৰ তুমি কোৱাচোন লকডাউনৰ বিষয়ে ছাৰ লকডাউন মানে বন্ধ পৃথিৱী আৰু এটা তলা লাগি আছে সেই তলাটোৰ চাবিপাত ভগৱানৰ হাততহে আছে ছাৰ যেতিয়া প্ৰথম লকডাউন হৈছিল তেতিয়া ভগৱানে কৈছিল ছাৰ সামাজিক দূৰত্ব বজাই ৰখা চাবোনেৰে হাত ধোৱা চেনিটাইজাৰ কৰা আৰু মাস্ক পৰিধান কৰা তেতিয়া এই কথাখিনি ভগৱানে কৈছিল সকলোৱে কিন্তু এই কথাখিনি হৈভৰো দিছিল আৰু এই কথাখিনি পালনো কৰিছিল যেতিয়া এই তলাটো খুলি দিলে তেতিয়া আকৌ নমনা হৈ গ'ল আৰু তেতিয়া ভগৱানে তলাটো মাৰিয়ে থ'লে খুলি নিদিলে এতিয়ালৈকে ছাৰ ভগৱান এটা নহয় বহুতো আছে আমাৰ অসমৰ ভগৱানজনৰ নাম কোৱাচোন শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ছাৰ ৰিণ্টু তুমি অলপ বেছিকৈ হাঁহিছা তোমাক মই এবাৰ প্ৰশ্ন সুধিম ডাঙৰ নদীদ্বীপ ক'ত অৱস্থিত মাজুলীত কোৱাচোন ছাৰ আমাৰ মামাহঁতৰ ঘৰৰ কাষত কি ফাল্টু কথা কৈ আছা ছাৰ মই ফাল্টু কৰা নাই নহয় আমাৰ মামাহঁতৰ ঘৰৰ ওচৰতে তেনে মাজুলী আছে সেইকাৰণেহে কৈছোঁ আপুনি আকৌ ভুলটোহে ভাবিছে ছাৰ আচ্ছা আজি টিউচন সামৰিম কিন্তু তাৰে আগত তোমালোকে এটা কাম কৰা মানে মিণ্টু তুমি কৰোণাৰ বিষয়ে অলপমান কোৱা তাৰপিছত তোমালোকে আকৌ ঘৰলৈ যাব পাৰিবা নাম কৰোণা বয়স 19 ঘৰ মতা নাম কোভিড মাতৃচিন এক্স গাৰ্লফ্ৰেণ্ড ইটালী